তুলি হাত তো জানা নাই কি তো ইটো হল পথার আলি তোনে নাজনা চিন নাপা তোনে এই সাপ ওলাছি সাপ 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 ওয়েলকাম টু ডিপোজিকা ব্লগ সকলে সকলে বনাইছো আজি যাইছো পথাৰত মানে বিহাৰ চেৰ পেলাব লাগো ইটা তা মানে মানে কি বুলি কয় পথাৰত ট্ৰেক্টৰ আনা ইটা অলপ পিছত আহিব অলপ পিছত দেখাই আছো আপোনাৰ লগত চাই থাকক গাইস পথাৰত ধান কাটা হৈ গৈছে গোটে এই ইয়ালগাছ ঔটেঙা পাৰবা লাগব নিব লাগব গাইস ঔটেঙা লাগিছে ইফালে নিব লাগব ৰ যাওঁতে গাইস আমাৰ ফালে ইফালে ঔটেঙা উলিবা আপোনালোকৰ গাইস মালটো হল ইটো ঔটেঙা চুলিহাত চিন পৰা নাই কোনে কোনে চিন প কমেন্ট এটা কৰবি চিন নাবা যদি আমাৰ আগত আহি দেখাই দিম আপোনালোকক বুঢ়িয়াকে ৰিভিল কৰি দিম কাম নাই তন্ধ চিন নাবা তন্ধে ইগলা ইগলা আছে পথাৰ জানা না নাই চুলিহাত টাউনৰ গিটা পথাৰ ক'ত চিন পাব গাইস চিন নাপায় দে ইগলা হল পথাৰ সিখিনি হল আমাৰ মাটি এলা পুখুৰী চুগলি গিলা আছে এই তাতে এটা খাল আছে কিদাম পিছত সিসপা আহিবা লাগব গাইস খালিদা খালিসা ভিডিও লাগব না নাই তন্দে খালিসপা জানা না নাই লাইটি মাৰি চিম তন্দে জানলিহে তন্দে নাজনা শিকাই দিম বুঢ়াকে আইভি মোৰ লগত আমাৰ গাঁৱত কমেন্ট কৰবি নাম্বাৰ চাম্বাৰ দি দিম বুঢ়িয়াকে তুলি হাত তো জানা নাই কি তো ইটো হল পথাৰৰ আলি তন্দে নাজনা চিন নাপা তন্দে এই সাপ ওলাছি সাপ 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 গাইস এই কোৰ সাপ গাইস সাপ কি সাপ তো গাইস সাপটো পিঠা বুলিছিলো নহয় হুলবাৰী গাইস মোমাইছে ইয়া 2000 টাকা দিম বুলি কৈছিল গাছ পুলি লৰি খুৰী এটক তাৰ মানে খুৰী বিলাকক পইচা দিম বুলি কৈছিলে সব তাৰমানে তিৰি বিলাকক পইচা দিম বুলি কৈছিল আজি লাগে 1 টাকাও নিদিলা গাইস এইগিলা পুলি গিলা ৰছি কিন্তু পইচা নাপলা হেন্দে বেয়া লাগে এ মামা পইচা সিচা অলপমান দি দিবি বিন্ধক ইতাহে তন্তক ভুটটো দিব নহলি তন্তে হাৰবি এনেকে ইতাহে জিকবি তন্তে পইচা দিলি মানে এনেকে কিংকা হ'ব এ মামা ইলেকশন আহিছে কিন্তু হাৰবি পইচা দিবি তো নহলি হাৰি যাবি হাৰবি তোৰ ভিডিঅ' পাই যাবি তন্তে চিন লাইক শেয়াৰ সাবস্ক্রাইব নকৰা তন্তে কাম নাই তন্তৰ গাইস ট্ৰেক্টৰ ৰখিছো ট্ৰেক্টৰ মানে এটা হাল বাইছে এই এটা হালৱা দিব লাগিব আমাৰ মাটিখিনিত গাইস বিহাৰ পেলাব লাগিব তাৰ মানে এইখিনি বাবা দিছো এইখিনি বাবা লাগিব এইখিনি বাবা লাগিব এইখিনি বাবা লাগিব গাইস ಇದು হল 1 বিঘা টা এখিনি হলি মানে আর এখিনি বাবা লাগব আর সরা ইফালে বাবা লাগব র এইখিনি অলপ বাহ হ'ব আৰু অলপমান বাকি আছে এইখিনি বাহলে এইখিনি বাবা দিব লাগিব হা বাহ গেল এটা এইখিনি বাইছে অলপ বাকি আছে এইখিনি বাহ হলে তাৰ মানে আৰু এইখিনি অলপ বাবা দিব লাগিব এইখিনি বাহ হলে মানে আৰু বিহাৰ চাৰ জিতাব লাগিব আৰু এটা এইখিনি বাইছে হাল কি বুলি কয় মানে মাটিখিনি জেপটো মূলি মানে বুঢ়াকে হাল বাই গেল হয় গাইস আৰু সাজলি মাৰা যায় এসা আকসা মারলে মানে বুঢ়াকৈ মিহি হৈ যাব মাটিখিনি তাৰপিছত বিহাৰ পেলাব পৰা হৈ যাব নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম মই মানে কি হয় পানী জেপটো মৰা জানাই ন সেইকাৰণে ভাল পাওঁ ভালকৈ গাইস এসপ্তাহত পানী জিপটো গোটাই মাৰা যাব মাৰা গ'লে মানে গোটাই শুকান চপৰা হৈ যাব আৰু চা মাৰলে মানে বুঢ়াকৈ মিহি হৈ যাব মাটিটো বিহাৰ পেলাব পৰা হৈ যাব
লাষ্ট ফিনিচিং আছে সেইখিনি বাঁহ হ'লে মানে গোটাই হৈ যাব। গাইজ বঢ়িয়াকৈ গোটাইখিনি বাঁহ হৈ গ'ল এতিয়া।